ছাত্ৰ ছাত্ৰীসকল মোৰ বন্ধু বান্ধৱসকল আৰু জ্যেষ্ঠসকল মোৰ এই ফৰিচ টিউটৰিয়েল চেনেললৈ সকলোকে স্বাগতম থাকিল পুনৰবাৰ মই আজি এটি ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো কোনো ক্লাছৰ কোনো কিতাপৰ তেনেকুৱা নিৰ্দিষ্টকৈ নহয় আজি ভিডিঅ'টো সকলোৱে চাব পাৰে আজি ভিডিঅ'টো আমি অংকৰে কৰিছো অংকৰ ভগ্নাংশৰ বিষয়ে কৰিছো গতিকে সেই ভগ্নাংশৰ কিছুমান শৰ্ট ট্ৰিক কেনেকৈ আমি শৰ্ট ট্ৰিকত কেনেকৈ অংকবোৰ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ আজি দুটামান অংক লৈ আহিছোঁ গতিকে সকলোৱে ভিডিঅ'টো চাব পাৰে আশা কৰোঁ সকলোৰে ভালেই আছে যেহেতু কৰোনা কাল চলি আছে গতিকে আমি সকলোৱে যাতে ঘৰতে থাকি নিজৰ সুৰক্ষাৰ কথা ভাবো লগতে আমাৰ ওচৰ পাজৰৰ কথা ভাবো আমি সকলোৱে ঘৰত থাকিম আৰু ঘৰতে আজি এই অনলাইনৰ মাধ্যমেৰে আমি ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়া শুনা কৰিম আৰু যিসকল মোৰ চেনেলত নতুন আহিছে সেইসকলে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু কাইণ্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে বেলেগ তেনেকুৱা ষ্টুডেণ্টটো যাতে ভিডিঅ'টো পায় আৰু কোনোবাই কিবা এটা অন্তত হ'লেও জানিবলৈ পায় আৰু ভিডিঅ'টো চাই শেষত কমেণ্ট কৰিব কি বুজি পাইছে কি বুজি পোৱা নাই আৰু কি ধৰণৰ ভিডিঅ' লাগে কি ধৰণৰ অংক লাগে গতিকে সকলোৱে কমেণ্ট কৰিলে নিশ্চয় মই মোৰ ভিডিঅ' বনোৱাত সহজ হ'ব গতিকে বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথম প্ৰশ্নটো চাম যে কোৱেশ্চন নম্বৰ 1 হুইচ ওৱান ইজ লাৰ্জাৰ মানে তলৰ যি ভগ্নাংশ দিয়া আছে কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ আমি খুব কম সময়ত আমি ইয়াৰ ডাঙৰ ভগ্নাংশটো কেনেকৈ উলিয়াম আজি আমি সেইটো কৰিম এনে আমি ভগ্নাংশ আমি লবহৰ তেনেকৈ পূৰণ কৰিব দীঘল হৈ যায় এইটো উলিয়াবৰ কাৰণে কিন্তু এটা সহজ পদ্ধতি আৰু খুব কম সময়তে কেনেকৈ উলিয়াম আজি আমি সেইটো চাম ঠিক আছে তো তাৰ কাৰণে আমি প্ৰথম কি কৰিব লাগিব এই যিকিটা যি চাৰিটা ভগ্নাংশ দিয়া আছে অপচনত যিকিটা দিয়া আছে আমি এইকিটাৰ পৰা কৰিব লাগিব এইটা আমি প্ৰথম কি লৈছো a আৰু b প্ৰথম এই দুটা লৈছো আৰু এই দুটা লৈছো আমি এনেকৈ সাইডত পাতি লৈছো তে এতিয়া 3/4 আৰু 11/15 মানে a আৰু b অপচন পাতিছো এটা আমি সহজ পদ্ধতিটো কি কৰিম এটো ক্ৰস মাল্টিপ্লিকেশন কৰিম মানে a2 লগত a3 লগত 15 টো পূৰণ আৰু a4 লগত 11 টো আমি ইনটু কৰি ইয়াত পাতিম ঠিক আছে গতিকে 3 * 15 মানে 3 15 45 পাতিছো আকৌ 4 11 44 ঠিক আছে আকৌ আমি এই দুটা পাতিছিলো এই দুটা এনেকৈ পাতিছো 7 * 11 7 11 77 আকৌ 10 পূৰণ 9 মানে 90 10 * 90 এটা আমি এটা কথা লক্ষ্য কৰিম এটা সব এটো 45 আৰু 44 পাইছো মানে 45 টো ডাঙৰ 44 তকৈ 44 ডাঙৰ হয় তাৰ মানে কি বুজিবলো 3/4 টো ডাঙৰ হয় আমি 3/4 টো লিখিলো আৰু এই দুটা যে কৰিছিলো এই দুটাৰ পৰা আমি কি লম 77 আৰু 90 পাইছো মানে 90 ডাঙৰ আৰু 90 মানে কি আছিল 9/11 গতিকে 9/11 পাতি লৈছো আকৌ হে একে পদ্ধতিৰে আমি কি কৰিব লাগিব আকৌ এটো আমি বজ্ৰপূৰণ কৰিম মানে এই 3 লগত 11 পূৰণ আৰু 4 লগত 9 পূৰণ গতিকে 3 11 কিমান হ'ব 33 হ'ব আকৌ 4 9 কিমান হ'ব 36 হ'ব গতিকে এটো 33 হ'ল আৰু এটো 36 হ'ল গতিকে 33 কৈ 36 টো ডাঙৰ নিশ্চয় 36 গতিকে আমি কি গম পালো এই 9/11 টো কি হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ তো খুব কম সময়তে ওলাই গ'ল আমাৰ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এই সাইডৰ পৰা এটো হৈছে শুদ্ধ উত্তৰ এটা এনেকুৱা ধৰণৰ আমি আৰু এটা প্ৰশ্ন চাইছো তেতিয়াহলে খুব কম সময়তে ওলাই যাব আৰু সহজ এটো আমি অলপ বুজাইছো কাৰণে অলপ দীঘল এটো আকৌ চাই লম 4/7 আছে b নম্বৰ 7/11 আছে 1/3 আছে আৰু d আছে 2/5 একে ধৰণে আমি কৰিম যে 4/7 আৰু 7/11 এই দুটা আমি বজ্ৰপূৰণ কৰিম মানে 4 লগত 11 পূৰণ 4 11 হ'ব কিমান 44 এটা আমি 44 পাতিম তাৰ পিছত আকৌ আছে 7 পূৰণ 7 7 কিমান হ'ব এটো 7 এটো কি মানে 49 তাৰ মানে কি মানে এটো 44 আছিল 49 পাইছো মানে 49 টো কি হয় ডাঙৰ হয় তাৰ মানে কি কম পাম আমি 7/11 টো ইয়াত ডাঙৰ ধৰিব লাগিব এই দুটাৰ পৰা 7/11 টো ডাঙৰ হ'ল আৰু এটো আমি এনেকৈ সাইডত লিখিছো একে ধৰণে c আছে 1/3 d আছে 2/5 মানে ইয়াক আমি একেই কৰিম তো প্ৰথম আছে আমি এফালে 1 আৰু 5 আছে 1 আৰু 5 1 5 গুণ কি হৈ যাব 5 হৈ যাব আকৌ 3 2 গুণ 6 হৈ যাব গতিকে 5 ডাঙৰ না 3 6 ডাঙৰ আমি জানো 6 ডাঙৰ তাৰ মানে এই দুটাৰ পৰা কোনটো ডাঙৰ হ'ব 6 টো ডাঙৰ হ'ব আৰু 6 মানে কি আছে 2/5 সেই বস্তুটো আমি এনেকৈ সাইডত লিখি ললো ভগ্নাংশটো ঠিক আছে এতিয়া আমি এই যেটো সংখ্যা ওলাইছে যে দুটা ভগ্নাংশ ওলাইছে এই ভগ্নাংশটো আমি আকৌ বজ্ৰপূৰণ কৰিম তেতিয়া ওলাই যাব 7 আছে 7 পূৰণ 5 7 5 গুণ 35 11 আছে 11 পূৰণ 2 2 11 22 হ'ব গতিকে আমি জানো যে 35 টো ডাঙৰ হয় ঠিক আছে 22 তকৈ 35 ডাঙৰ তাৰ মানে আমি কি গম পালো
7/11 এই 7/11 টো কি হ'ব এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ভগ্নাংশটো ঠিক আছে একেবাৰে ইজি আমি খুব কম সময়তে এনেকৈ উলিয়াব পাৰিম গতিকে এনেকুৱা ধৰণৰ আৰু যিবোৰ প্ৰশ্ন আছে এইবোৰ আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু ছাত্ৰসকল তোমালোকে এনেকুৱা অংকবোৰ ভগ্নাংশৰ খুব কম সময়তে উলিয়াব পাৰা আমি কি কৰিম আকৌ কৈ দিছোঁ যে ওপৰত যি দুটা থাকিব অপশ্যন সেই দুটাৰ আমি বজ্ৰপূৰণ কৰিম মানে এফালৰ ওপৰটোৰ লগত আমি সো সাইডৰ তলৰটো পূৰণ আকৌ এটো লগত এটো পূৰণ ঠিক তেনেকৈ তাতে যিটো ওলাব ডাঙৰ ওলাব সেইটো আমি এনেকৈ সাইডত পাতিম আকৌ পিছৰ দুটাৰ পৰা যেনেকৈ ওলাব আমি এনেকৈ সাইডত পাতিম তাৰপিছত সাইডত পাতি ইয়াৰ পৰা যিটো ডাঙৰ পাইছোঁ সেই ডাঙৰটো আমি আকৌ এনেকৈ ওপৰৰ ডাঙৰটো আৰু তলৰ ডাঙৰটো দুটা পাতি আমি বজ্ৰপূৰণ কৰিম তো বজ্ৰপূৰণ কৰাত যিটো ডাঙৰ হ'ব যেনেকৈ 7 5 গুণ 35 ওলাইছে আকৌ 11 2 গুণ 22 ওলাইছে গতিকে কি হৈ যাব 35 ডাঙৰ মানে 7/11 টো ডাঙৰ তাৰ মানে আমি কি গম পাম যে এই চাৰিটা অপচনৰ পৰা এই 7/11 টো কি হ'ব আমাৰ ডাঙৰ ভগ্নাংশ আটাইতকৈ ডাঙৰ ভগ্নাংশ গতিকে বি অপচনটো শুদ্ধ 7/11 আকৌ ওপৰটো ডি অপচনটো শুদ্ধ 9/11 ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ